নমস্কাৰ বন্ধুসকল, মই পৰা কয় আপোনালোকৰ মতলে এটা নতুন ভিডিঅ' লৈ আৰু এতিয়ালৈকে যে মোৰ চেনেলৰ কাৰণে সাবস্ক্ৰাইব নাই কৰা কৰি সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি লওক যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে লাভ কৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হৈছে হোৱাটছআপৰ ওপৰত। আপোনালোকে সকলোৱে হোৱাটছআপ ব্যৱহাৰ কৰে। মই আজি হোৱাটছআপৰ 4টা ইম্পৰ্টেণ্ট ছেটিঙৰ বিষয়ে ক'ম। কি চাওঁ আহক। তাৰপিছত আপুনি হোৱাটছআপটো অপেন কৰি ল'ব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে 3টা বিন্দু দেখিবলৈ পাইছে। 3টা বিন্দুত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ছেটিং অপশ্যন দেখিবলৈ পাইছে। ছেটিঙত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ডাটা এণ্ড ষ্ট'ৰেজ ইউজ। ইয়াত দেখিবলৈ পাইছে ডাটা এণ্ড ষ্ট'ৰেজ ইউজ। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে ৱেন ইউজিং মোবাইল ডাটা ৱেন কানেক্ট অন ৱাইফাই। এই দুইটা ছেটিং ইম্পৰ্টেণ্ট হয়। এই দুটা ক্লিক কৰাৰ লগে লগে আপুনি দেখিব ৰাইটিং 4টা ফটো, অডিঅ', ভিডিঅ' ডকুমেণ্টছ। এইটো মানে হ'ল আপোনাৰ ডাটাটো কোনোবাই যদি আপোনালৈ ফটো, ভিডিঅ' এনেকুৱা ধৰণৰ বস্তু পঠিয়াই, সেই সময়ত যদি আপোনাৰ মোবাইল ডাটাটো অন হৈ থাকে অট'মেটিকলি ডাউনলোড হৈ থাকে এইসোপা। যদি ৰাইট চিনবিলাক আপুনি আঁতৰাই দিয়ে তেতিয়া আপোনাৰ ডাটা অন হ'লেও এইবিলাক অট'মেটিকলি ডাউনলোড নহয়। এইটো কৰিলে আপোনাৰ ডাটাটো বহুত ছেভ হৈ থাকে। এইটো হ'ল এটা ইম্পৰ্টেণ্ট ছেটিং। আৰু 2 নম্বৰ ছেটিংটো হৈছে আপুনি একাউণ্ট দেখিবলৈ পাইছে, একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে 2 ষ্টেপ ভেৰিফিকেশ্যন দেখিবলৈ পাইছে। 2 ষ্টেপ ভেৰিফিকেশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো ইনেবল কৰি ল'ব। এইটো যদি আপুনি ইনেবল কৰে তেতিয়া আপোনাৰ একাউণ্টটো হেক হোৱাৰ কোনো চান্স নাথাকে। মানে কোনোৱে আপোনাৰ একাউণ্টটো হেক কৰিব নোৱাৰে। আৰু 3 নম্বৰটো হৈছে প্ৰাইভেচি। প্ৰাইভেচিত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে একদম লাষ্টত দেখিবলৈ পাইছে ৰিড ৰিচিপ্ট। এইটো এটা ৰাইট চিন দিয়া আছে। মানে যদি আপোনালৈ বেলেগে মেছেজ পঠিয়াই, এই মেছেজটো যদি আপুনি চাই তেওঁ তাত দুডাল ব্লু কালাৰৰ ৰাইট চিন দেখা দিয়ে। মানে তেওঁ ভাবিব মেছেজটো চালে। যদি এই ৰাইট চিনটো যদি আপুনি আঁতৰাই দিয়ে, যদি আপোনালৈ বেলেগে মেছেজ পঠিয়াই সেই মেছেজটো আপুনি চাই তেওঁ তাত দুডাল নীলা ৰাইট চিন নাযায়। মানে তেওঁ ভাবিব মোৰ মেছেজটো এতিয়ালৈকে চোৱা নাই। এইটো এটা ইম্পৰ্টেণ্ট ছেটিং। আৰু 4 নম্বৰ ছেটিংটো হৈছে ষ্টেটাছ। এইটো সকলোৱে গম পায়। ইয়াত 3টা বিন্দু দেখিবলৈ পাইছে। ইয়াত ক্লিক কৰিব। ক্লিক কৰি ষ্টেটাছ প্ৰাইভেচিত আপুনি ক্লিক কৰিব। ক্লিক কৰি মাই কণ্টেক্ট দেখিবলৈ পাইছে। মাই কণ্টেক্ট মানে আপুনি জানি আপোনাৰ কণ্টেক্টত সকলোৱে দেখিব। মাই কণ্টেক্ট একচেপ্ট মানে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপুনি যাৰ পৰা আপোনাৰ ষ্টেটাছটো হাইড কৰিবলৈ বিচাৰিছে তেওঁলোকে আপোনাৰ ষ্টেটাছটো ৰাইট চিন দিলে নেদেখে। আৰু এইটো 3 নম্বৰটো দেখিবলৈ পাইছে অনলি শ্বেয়াৰ উইথ। মানে আপুনি যাৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছে আপোনাৰ ষ্টেটাছটো, তেওঁলোকক অকল ৰাইট চিন দিলেই আপোনাৰ ষ্টেটাছটো দেখা পাব। মানে ৰাইট চিন দিয়াবিলাকে আপোনাৰ ষ্টেটাছটো দেখা পাব আৰু বেলেগে দেখা নাপায়। এইকেইটাই আছিলে আজি 4টা ইম্পৰ্টেণ্ট ছেটিং। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। Till my shadow turns to sun rays.